Kardom Karbi Anglong News Channel kelang arado anaphanta nilihin pen adap kimi a Kardom nang pachir iglo Kardom. Pini Karbi Anglong News Channel abirta than ponji bang nilimen sami merjilin hansepi non berta angton pen arjuponik tha. Di Phualong International Day of Person with Disabilities Arani Catalan. Matijong Nipai Kithom Ningkan Surihinira Inkora Pli Arni Dipu Birla Long Kido HDVC Complex Salong Ada Porpai Kepra Achitim Aporpen Somindar Adang Hong Hap Hongru Atum Arani Ke Hokpona Sonsi Di Phualong Tami Talon Pon. Amplifying the leadership of persons with disabilities for an inclusive and sustainable future ATP and Ponsi District Social Welfare Officer Dipu Karbi Anglong Pen Paterpi Ponsi Somindar Adangalong Hong Hap Hongru Atum Arani Ke Hokpona Sonsi Dipu Birla Along Kido HDVC Complex Salong Tami Talon Ponlo Bangso Katalon Ponalong Dipu Ahawar Along Hong Hap Hongru Arwaratum Pinang An Chitong Dunsi May Along RD Chipidun Rinti Labangso Amay Along Karbi Anglong Social Welfare Department Pen Hong Hap Hongru Akiso Kedoa Tumapan Akejoy Pen Sorkar Pen Kepali Ason Amung Pi Pajur Dunlo Karbi Anglong Social Welfare Department Asaipu Dipanjit Borwa Pen Kapachiniya Tengke Karbi Anglong Social Welfare Department Pen Pater PC Somindar Adang Hong Hap Hongru Atum Arani Di Phualong Ta Talon Ponlo Kedamtang 1992 United States Pen Bangso Catalan Nang Pangchengsi Pini Arni Antame Labangso Angthunsi Along Tame Talon Bom Wang Bomlo Bangso Arani Catalan Ponangkok Atheke Hong Hap Hongro Abangpu Abangpi Kedo Anatum Tame Ham Pangalong Kedo Dunpen Aning Kaparung Dunchi Lapen Aning Kapithi Dunchi Phansi Aning Kanwang Tame Talon Ponlo Lapen Labangso Ajay Mek Along Sorkar Pen Nang Kapili Ason Wheelchair Pen Chinglok Kedo An Ason Ron Ponlo Lapen Kiramtang Arni Tame Ron Bom Lapen Kiwang Chilang Arni Antame Ron Pon Bom Poputa Ning Jepo News Text Report Karbi Anglong News Channel আমাৰ ইয়াত দিবাংগ সংখ্যা আমাৰ এতিয়া বৰ্তমান ৰেকৰ্ড হিচাপে আমাৰ এৰাউণ্ড আমাৰ 10,000 আমাৰ ইউডিআইডি কাৰ্ডৰ আমি ইতিমধ্যে প্ৰদান কৰা হৈছে ইউডিআইডি যিটো ইউনিক কাৰ্ড আৰু এপ্লাই কৰাৰ যথেষ্ট সংখ্যক আছে সেইখিনি কাৰণে পৰ্যায়ক্ৰমে আমি কৰি থকা হৈছে শিশুৰ সংখ্যা এতিয়া ইয়াত ক'বলৈ গ'লে আমাৰ অসমত যদি আমি চাওঁ তেতিয়াহ'লে আমাৰ ইয়াতে আমাৰ দিবাংগৰ আমাৰ 1.8% 1.8 আসামৰ সেই অনুপাতে আমি কৰি গৈছোঁ এইটো সমূহীয়াভাৱে কৰা হৈছে সেইখিনি আৰু তেখেতলোকৰ এতিয়া আমাৰ ইয়াতে আঁচনি বুলি কয় দিবাংগসকলৰ কাৰণে বুলি কোৱা নাই এতিয়া তেখেতলোকক আমি ডিসেবলৰ কাৰণে যিখিনি আমি সাহায্য প্ৰদান কৰা হয় সেইখিনি তেওঁলোকৰ পৰ্যায়ক্ৰমে আমি কৰি থকা হৈছে চৰকাৰী যিটো অধিসূচনা জাৰি কৰা যি পৰ্যায়ত কৰিবলৈ সেইখিনি আমি পৰ্যায়ক্ৰমে আমি কৰি গৈ আছোঁ তেখেতলোকৰ কাৰণে আমি এনেকুৱা ধৰণৰ দিবাংগসকলক চিনাক্ত কৰিবৰ কাৰণে আমাৰ এটা ডিষ্ট্ৰিক্ট হেল্থ ছ'চাইটিৰ পৰা এটা টীম আছে সেই টিমটোত আমাৰ 10 জনীয়া বিভিন্ন বিভাগৰ মানে বিভিন্ন চিকিৎসা শাস্ত্ৰৰ ডক্টৰসকল আছে তেওঁলোকে ধৰক ইএনটি আছে অৰ্থপেডিক্সৰ আছে বিভিন্ন ধৰণৰ বিভাগৰ ডক্টৰসকল আছে সেইসকলৰ এটা টীম বহে তাত আমি এটা জেগাত আমি গৈ পেলাই তাতে উপস্থিত হওঁ আৰু তেওঁলোকক এই ৰাইজৰ থ্ৰুদি আমাৰ ৱৰ্কাৰ্ছসকলৰ থ্ৰুদি আমি সেইবিলাকক আমন্ত্ৰণ কৰি অনা হয় আনি পেলাই তেওঁলোকক কি পৰ্যায়ৰ তেওঁলোক ডিসেবল এই কথাটো ডক্টৰসকলে চিনাক্ত কৰে চিকিৎসা শাস্ত্ৰৰ পৰা এইটো তেখেতলোকক চিনাক্ত কৰি তেওঁলোকক আকৌ আমি তাৰ যিটো পাবলগীয়া তাৰমানে ইউডিআইডি কাৰ্ডৰ কাৰণে যিটো প্ৰচেছ সেইটো আমি আগবঢ়াই লৈ যাওঁ সেইখিনি আৰু হয় এই দিনটো আমাৰ কাৰ্বি আংলং জিলাৰ সমাজ কল্যাণ বিভাগৰ দ্বাৰা আয়োজন কৰা হৈছে যেটো হয়তো বিশ্বত সকলোৱে এইখিনি পাতিছে আৰু আমাৰো ঠিক তেনেধৰণে এই জিলাখনৰ পৰা আমি আমাৰ অবজাৰ্ভ কৰিছোঁ আজিৰ দিনটোৰ তাৎপৰ্যৰ অনুযায়ী 1992ত এইটো ইউনাইটেড ষ্টেটৰ পৰা এইটো আৰম্ভ হৈছে সেই দিনৰ পৰা আজি পৰ্যন্ত এইখিনি কাম আমাৰ গতানুগতিকভাৱে প্ৰতি বছৰে পালন কৰি অহা হৈছে আজি বিশেষকৈ এই দিনটোৰ তাৎপৰ্য এইটো হ'ল যে এইসকল ব্যক্তিৰ বাবে সামাজিক ৰাজনৈতিক অৰ্থনৈতিক আৰু সাংস্কৃতিকভাৱে তেখেতলোকক সবল কৰা আৰু সকলোকে একে দৃষ্টিৰে চোৱা আৰু তেখেতলোকৰ প্ৰতি আমি আমাৰ যিখিনি সহমৰ্মিতা সেইখিনি প্ৰদান কৰা এইখিনিকে কাৰ্যসূচী লৈ আজি অনুষ্ঠপীয়াকৈ আমাৰ এই অনুষ্ঠানটো আমি পালন কৰিছোঁ আৰু তেখেতলোকক আমি যিখিনি অভাৱ অভিযোগ আছে সেইখিনি তেখেতলোকৰ পৰা আমি পোৱাৰ পাছত আমি আগৰ পৰাও দি আহিছোঁ
আৰু ভৱিষ্যতলৈও আমি যিখিনি আমাৰ চৰকাৰীভাৱে যিখিনি অনুদান থাকে তেখেতলোকক আমি দিয়াৰ কাৰণে চেষ্টা কৰিছোঁ। বিশেষকৈ আমাৰ ডিচেবল পাৰ্চনসকলৰ কাৰণে বিশেষকৈ আমাৰ আৰ্ম অক্সিলিয়াৰী, হিয়াৰিং বা হুইল চেয়াৰ ইত্যাদিকৈ যিখিনি আমাৰ সীমিত বাজেটত যিখিনি আহে সেইখিনি আমি প্ৰদান কৰি আহিছোঁ আৰু তেওঁলোকে আজি বহুত দিনৰ পৰা এইখিনি উপকৃত হৈ আহিছে আৰু অনাগত দিনতো তেনেধৰণৰ স্কিম থাকে আৰু সেইবিলাকৰ যোগেদি আমি তেখেতলোকক পৰ্যায়ক্ৰমে আমি তেখেতলোকক সহায়ৰ হাত আগবঢ়াই আহিছোঁ। ইয়াৰ উপৰি আমাৰ যিটো বিভাগটোৰ পৰা আমাৰ বিভিন্ন ধৰণৰ উইংছ আছে, আমাৰ কৰ্মকৰ্তাসকল আছে, তেওঁলোকৰ আপোনালোকৰ ফিল্ডত গৈ তেখেতলোকক ভেৰিফিকেশ্যন কৰা হয়, চোৱা হয়, তেখেতলোকৰ প্ৰতি আমি কেনেধৰণৰ সহায় সহযোগিতা আগবঢ়াব পাৰোঁ সেইখিনি দৃষ্টিকোণত আমি লক্ষ্য ৰাখোঁ। তাৰ উপৰিও আমাৰ যিখিনি আমি তেখেতলোকৰ পৰা লোৱাৰ পাছত যিখিনি অভাৱ কিছুমান থাকি যায় সেইখিনি যাতে আমি সম্পূৰ্ণভাৱে সমাধান কৰিব পাৰোঁ অফিচিয়েলি, যিখিনি আমাৰ সীমিত ব্যৱস্থা সেইখিনিত আমি সদায় পৰ্যায়ক্ৰমে চেষ্টা কৰি থাকোঁ। আৰু ইয়াৰ উপৰিও আমাৰ যিখিনি আমাৰ পোষণৰ ব্যৱস্থা থাকে আমাৰ মানে কেন্দ্ৰৰ যোগেদি যিখিনি আমাৰ অংগনবাড়ী চেণ্টাৰ্ছ থাকে তাৰ পৰা আমাৰ শিশুসকলক সেইখিনি বিভিন্ন মেট্ৰিক্স আছে, সেই মেট্ৰিক্সৰ যোগেদি তেখেতলোকৰ কৰণীয় যিখিনি আছে অংগনবাড়ী ৱৰ্কাৰ্ছ, আমাৰ অংগনবাড়ী ছুপাৰভাইজাৰ্ছ, CDP-সকলে সেইখিনি তত্বাৱধানত এইখিনি কাম কাজ কৰি যায়। তাৰ পৰাই আৰম্ভ কৰি আমাৰ ডিচেবল পাৰ্চনবিলাকক চিনাক্ত কৰা হয় আৰু আমি আমাৰ জইণ্ট ডাইৰেক্টৰ হেল্থ ছাৰ্ভিচৰ সহযোগত বা আমাৰ এটা টীম আছে, যিটো টীম আমাৰ স্বাস্থ্য সমীক্ষা আমি তেওঁলোকৰ লোৱাৰ এটা টাস্ক ফ'ৰ্চ আছে, সেইখিনিয়ে আমি স্ক্ৰিনিং কৰা হয় প্ৰতি মাহেই বুলি কওঁ, প্ৰতি মাহে আমাৰ স্ক্ৰিনিং হয়। সেইবিলাকক ডিচেবল মানুহবিলাকক আমি প্ৰথমে চিনাক্ত কৰোঁ, চিনাক্ত কৰাৰ পাছত তেখেতলোকক সেইখিনিৰ পৰা আমি ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে UDID যিটো কাৰ্ড তাৰ কাৰণে আকৌ ব্যৱস্থাপন কৰা হয়। এইখিনিয়ে কথা আজি বৰ বিশেষ নাই। আজিৰ দিনটো তাৎপৰ্যপূৰ্ণভাৱে আজি যিটো তাৎপৰ্য সেই দিনটোত আমি আজি ভালধৰণে পালন কৰিব পাৰিছোঁ, সেইখিনি কথা সম্ভৱ আমি নিজে অনুভৱ কৰিছোঁ, ভালকৈ আমি কৰিছোঁ। সকলো আজি দিব্যাংগসকলক আমি আমন্ত্ৰণ জনাইছোঁ, আপোনালোকৰ মিডিয়া পাৰ্চনসকলকো আমি আমন্ত্ৰণ জনাইছিলোঁ, যিহেতু আজিৰ দিনটো আমি তেখেতলোকৰ অভাৱ অভিযোগ যাতে প্ৰকাশ কৰিব পাৰোঁ সেইখিনিৰ কাৰণে। গতিকে সকলোখিনিকে পুনৰ আপোনালোকক মই মোৰ ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। বিশেষকৈ যিসকল আজি দিব্যাংগ ব্যক্তিসকল আমাৰ ইয়ালৈ আহিছে সেই তেখেতলোকক মই মোৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু তেখেতলোকৰ যিখিনি আমি সমাজ কল্যাণ বিভাগৰ পৰা যিখিনি কৰ্তব্য আমি পালন কৰিব লাগে, আমি যিখিনি কৰিবলৈ কৰণীয় আছে সেইখিনি যাতে আমি সুচাৰুৰূপে পালন কৰিব পাৰোঁ সেইখিনিৰ কাৰণেও আমি প্ৰচেষ্টা চলিম। আমাৰ নিজস্ব এটা সীমিত লেভেল আছে এজন চৰকাৰী বিষয়া হিচাপে, সেইখিনি পালনৰ উপৰি যিখিনি ঊৰ্ধ্বতম কৰ্তৃপক্ষলৈ আকৌ প্ৰেৰণ কৰিব লাগে সেইখিনি আমি পৰ্যায়ক্ৰমে কৰিম। আমাৰ ইয়াত উইংছত বিভিন্ন ধৰণৰ কাম কাজে সমাপন কৰা হয়। আমাৰ ইয়াত ওৱান ষ্টপ চেণ্টাৰো আছে ডিউ আছে, আমি বেটি বচাও বেটি পঢ়াও আদি কৰি বিভিন্ন ধৰণৰ কাম আমাৰ দ্বাৰা সমাপন হয়। সেইখিনি আমাৰ আজি ইয়াত অফিচাৰ সকলো উপস্থিত আছে। আশা কৰোঁ সকলোকে আমি সকলোৱে একলগ হৈ আমাৰ ডিপাৰ্টমেণ্টটোৰ আমি আমাৰ সমাজ কল্যাণৰ কাম কাজখিনি আমি সুচাৰুৰূপে যাতে পালন কৰিব পাৰোঁ তাৰ কাৰণে আমি সদায় প্ৰচেষ্টা ৰাখিম। আৰু আমাৰ যিটো ছিনিয়ৰ অফিচাৰসকল আছে, আমাৰ অনাৰেবল ছাৰ আৰু যিসকল আছে EM CMৰ পৰা আদি কৰি যিসকল ছাৰ আছে তেখেতলোকৰ গুড গাইডেঞ্চ আমাক সদায় দি থাকে। আমি তেখেতলোকৰ এই চেষ্টাত আমি কামবিলাক আমি পৰ্যায়ক্ৰমে কৰি যাবলৈ চেষ্টা কৰিম আৰু আমি ত্ৰুটি ৰাখিবলৈ চেষ্টা কৰা নাই। আৰু গভৰ্ণমেণ্টৰ প্ৰতি আমি সদায় যেনেধৰণৰ আমাৰ ইনষ্ট্ৰাকশ্যন থাকে আমি ফ'ল' কৰোঁ। আজি তাৰ তাৎপৰ্য হিচাপে আজিৰ দিনটো আমি ভালধৰণে পালন কৰিবৰ কাৰণে আগবাঢ়ি আহিছোঁ আৰু সম্ভৱ আজি পালন কৰিছোঁ। ইয়াৰ লগতে আপোনালোকে আমাক যিখিনি সহায় সহযোগিতা কৰিলে, সকলোৱে আমাক আজি আহি যিখিনি উপস্থিত হৈ আমাক অনুপ্ৰেৰণা জগালে তাৰ বাবে সকলোকে ধন্যবাদ জনাই মোৰ আজিৰ দিনটোত সামৰণি মাৰিছোঁ। ধন্যবাদ। থেংক ইউ এণ্ড কাৰ্ডম। থেংক ইউ। ডিফু জুডিচিয়াৰী কোৰ্ট কোৱাৰ্টাৰ কিকিম কেৰাং পঞ্চে ফান খুৱাটি হাইকোৰ্ট পেন চিফ জাষ্টিছ ৱাংচি লং এ কিছম টিকা মাটিজং ni phai phi ningkan suri hinira inquire phi arning kang sam por phai ki thom malom pen dipu judiciary court bar association pen chepari deng ponsi long e ke som ajai mek pangcheng po labang so along e ke som pon lake khwati high court pen chief justice Mr. Justice Vijay Bisnoisi chepari deng po Labangso Dipu Judiciary Court Quarter Kikim Kerang Ponchea Phan Tangka Kutinar Kepra Troxy Kepra Pliso se Atanka Section Ponsi Judiciary Court Quarter Kikim Kerang Ponchea Phan Long E Sompon Tanglo Labangso Ajay Me Kapatun Ponchea Phan Dipu Judiciary Court Bar Association Atumsi Chipari Deng Ponlo Labangso Ajay Mek Alo Aluhi Sarpo Aman Pen Katopapon Guwahati High Court Chief Justice Mr.
Justice Vijay Bisnoy Lapen, Dipu Judiciary Court Pen, Mr. Justice Devasis Barwa, Judge, Guwahati High Court, Portfolio Judge, Karbi Anglong Judiciary Lapen, Karbi Anglong District Commissioner Sangpi Nirola Phang Chupita Chetong Dunsi, Alir Alon Pidun, Lapen, Mason Mi Epen, Dipu Lamding Road, Judiciary Court Quarter, Kikim Kirang, Ponchia Phan, Long E Kesom Ajay Mek, Mason Pen, Pachunpo. News Report, Karbi Anglong News Channel. Good evening. I am very much honored to be invited for today's event at Difu. We are here to lay the foundation stone of residential complex for the judicial officers at Karbi Anglong. This event should not be seen in isolation, but it should be seen in continuation of our concerted efforts in improving judicial infrastructure in the state of Assam. Hence, I am really grateful for having this opportunity to be part in this endeavor today. There is no doubt that a decent living condition for judicial officers is a matter which cannot be neglected. Otherwise, they will not be able to put their best in judicial work, as their minds will be unnecessarily clogged by residence-related problems resulting from inadequate residential accommodation. I am told that at present, the judicial officers posted at Difu are residing in quarters of different departments scattered all over town. Therefore, it is always more convenient for the officers and their families to reside in a single residential complex. This arrangement has many advantages. There will be more security, the trial time to reach the court complex will be reduced, police authorities will find it easier to produce the arrested accused persons before the magistrates during holidays or after court hours. This will also provide a society to them which will add value not only to their living conditions but also to their families. The project, consisting of 8 residential units having a G4 structure, security barracks, car parking, helper room, lawn facility, etc., will properly address the residential needs of the judicial officer in all aspects. All this could not have been possible without the assistance and support of the state government and the Karbi Anglong Autonomous Council, for which I express my sincere gratitude to the authorities concerned. Last but not the least, I express my gratitude to my brother Judge Shri Devasis Barwa for his able guidance and involvement in improving the judicial infrastructure in the districts, as well as recognize the efforts of the district judiciary in their collective endeavor. With the few words, I conclude my speech. Jai Hind, Jai Bharat. Pinya Berta ke lapuan si kang ton pon iklo do me thak me.